হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে বনাব পাৰিব ঠিক এনেধৰণৰ পিঠা। যদি আপোনালোকে এনেধৰণৰ পিঠা বনাব খোজে তেনেহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। হেল্ল' বন্ধুসকল, আমি প্ৰথমতে চাউলখিনি ধুই লৈ এনেদৰে খৰা এটাত শুকাই ল'লোঁ আৰু মিক্সি জাৰ এটাত ভৰাই দিলোঁ। তাৰপিছত পিঠাগুড়িখিনি গুড়ি কৰি ল'ব। পিঠাগুড়িখিনি মোৰ গুড়ি হৈ গ'ল। এতিয়া এই পিঠাগুড়িখিনি মই চালনী এখনত লৈ চালি মিহি অংশটো একাষৰীয়াকৈ লৈ ল'লোঁ। কাৰণ পিঠাগুড়িটো মিহি হ'লে ভাল হয় পিঠাখিনি বনাবৰ বাবে, নহ'লে পিঠাখিনি ভাঙি যাব পাৰে। ঠিক এইটো প্ৰচেছতে আপোনালোকেও এনেদৰে পিঠাগুড়িৰ মিহি অংশখিনি একাষৰীয়াকৈ লৈ ল'ব। মিহি অংশখিনি লোৱাৰ পিছত সেইখিনি মিক্সি জাৰ এটাত ভৰাই তাত গুড় মিঠাই নহ'লে চেনিও ল'ব পাৰে। লৈ আপুনি পুনৰবাৰ মিক্সিত এনেদৰে গুড়ি কৰি ল'ব। এনেদৰে মই যেনেদৰে দিছোঁ তেনেদৰে চাই থাকক। আচলতে এইটো মই দিয়া নাই, মোৰ মায়ে দিছে। এতিয়া সেই আটাইখিনি মিহি কৰি ল'ব, কিন্তু মোৰ এইখিনি অলপ পনীয়া হৈছে। যদি আপোনালোকৰো এনেদৰে পনীয়া হৈ যায় তেনেহ'লে তাত আকৌ পুনৰ অকণমান পিঠাগুড়ি লগ কৰিব আৰু পেষ্টটো অলপ গাঢ় কৰি ল'ব। এই পেষ্টটো ভালদৰে মিহলাই ল'ব আৰু এতিয়া এটা কেৰাহীত এনেদৰে তেল গৰম কৰি ল'ব। আপোনালোকে পেষ্টটো ভালদৰে মিহলাই ল'ব যাতে পিঠাবোৰ ভালদৰে ভাজিব পৰা যায়। কাৰণ এই পেষ্টটোত যদি গোটা অংশ ৰৈ যায় তেনেহ'লে এই পেষ্টটোৰ পিঠাবোৰ ভাঙি যাব পাৰে। এনেদৰে ভালদৰে আপোনালোকে পিঠাবোৰ পেষ্টটো মিহলি কৰি লৈ গিলাচ এটাত এনেদৰে ঢালি ল'ব আৰু সেই পেষ্টটো এতিয়া গৰম হোৱা তেলখিনিত অলপ অলপকৈ ভাজি থাকিব। চাওকচোন এনেদৰে দিব, মই যেনেদৰে কৰিছোঁ। যেতিয়া পিঠাখন এনেদৰে ফুলি উঠে আৰু ৰঙচুৱা হৈ পৰিব তেতিয়া পিঠাখন আপোনালোকে নমাই ল'ব। চাওকচোন পিঠাখন কিমান ভালদৰে ফুলি উঠিছে আৰু ৰঙচুৱা হৈও পৰিছে। পিঠাখন চাগে হৈ গ'ল। এতিয়া এই পিঠাখন বাচন এটাত এনেদৰে নমাই ল'ব। এই প্ৰচেছতে আপুনি সকলোবোৰ পিঠা কৰি যাব। আপোনালোকে সকলোবোৰ পিঠা এনেদৰে ভাজি যাব। মাজনী ঐ গগনা বজাবি নে নাই, গগনা বজাবি নে নাই। ফ্ৰেণ্ডছ, পিঠাৰ ৰেচিপিটো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিল মোৰ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।